এই বৰ্তমান গভৰ্ণমেণ্টটো দায়ী সিহঁতৰ নিজৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণত সিহঁতৰ ব্যক্তিগত লাভালাভৰ কাৰণে সিহঁতে যাতে ভাল ভাল হোটেলত যাই কিনে মিটিং পাতিব পাৰে যাতে প্ৰত্যেকটা যাতে মান্থলি যাতে সিহঁতে যাতে কেবিনেট মিটিং পাতিব পাৰে আৰু এটা পলিটিকেল যাতে এটা টুৰিজম যাতে এটা হেৰি কৰে যাতে পলিটিকেল টুৰিজম যাতে সিহঁতে ল'ব পাৰে এইটো কাৰণে মোৰ যিটো লাগিছে যে আজিৰ দিনত ইটো বস্তু যদি কৰিলোঁ এতিয়া বাইদেউ ঝুকি গ'লে মন্ত্ৰীসভাটো ঝুকি গ'ল আচলতে মানুহৰ সকাহ দিবৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে অসমৰ সাধাৰণ ৰাইজৰ বেনিফিটৰ কাৰণে একো স্কিম লোৱা নাই আৰু যেতিয়া আমি প্ৰশ্ন কৰিম তেতিয়া মানদণ্ডৰ কথাটো সিহঁতে কয় আচলতে কাৰ মানদণ্ডটো বাঢ়িছে ক'ত মানদণ্ডটো বাঢ়িছে এইটো আপোনালোকে চালে গম পাই যাব বস্তুটো এতিয়া সুশাসন গুড গভৰ্ণেন্সৰ কথাটো ইয়াতে কৈ থাকে আৰু এইটোৱে মেইন কথাটো হৈছে এনেকৈ আছে আৰক্ষীক এনেকুৱা ক্ষমতা দিছে পুলিচক এনেকুৱা ক্ষমতা দিছে সিহঁতে কোনো মানুহৰ চকুত নালাগে আৰু আচলতে পুলিচ কাৰ কাৰণে সাধাৰণ ৰাইজৰ কাৰণে পুলিচ ভাল মানুহৰ কাৰণে পুলিচ আজি যিখিনি ল'ৰাই বা যিখিনি মানুহে উল্টা পুল্টা কৰিব সিহঁতৰ কাৰণে আইনত ব্যৱস্থা লওক আমাক ক'ব লগা একো নাই এইটো কাৰণে এই যে অধিক ক্ষমতাটো লোৱা হৈছে এইটো কাৰণে আপুনি চাব আজি ৱাইফ হাজবেণ্ড গৈ আছে সিহঁতে কোবাই দিছে আৰু আজি ধেমাজি তেনেকুৱা হৈছে আজি হেৰিয়াত হৈছে প্ৰত্যেকটা ঠাইত পুলিচৰ যে অধিক ক্ষমতা দিছে পুলিচত যদি অধিক ক্ষমতা দিয়ে কালি আপোনালোকে ঘৰৰ পৰা ওলাব আপোনালোকে কোনোবা ওলাব মা দেউতাক লৈ ওলাব আপোনালোকক কোবাই দিব এনেকুৱা এটা অৱস্থা হৈছে এইটো কাৰণে পুলিচে কোবাই দিব নাপাৰে পুলিচক ফিজিকেলি হেৰি কৰিব নোৱাৰে পুলিচে যদি কিবা হয় ফাইন কৰক কিবা হয় এৰেষ্ট কৰক এই যে নিজে নিজে মাৰাৰ যে এটা প্ৰৱণতা এইটো মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে যে অধিক ক্ষমতা দিছে তাৰ কাৰণে এইটো বস্তু হৈছে তেওঁলোকে কি ভাবে যে অসমৰ মানুহ আমি কিবা মূৰ্খ নেকি আমি এইবিলাক গম নাপাওঁ নেকি কথাটো হৈছে কি যি টি কথা আৰু মানে সিহঁতে ভাবে যে মানুহে আমাক ভোট দি আছে এইটো কাৰণে আমি যি টি ক'ম বাৰু এইটো ৰাইজক মানিব লাগিব অসমৰ ৰাইজক মানিব লাগিব আচলতে কথাটো এনেকুৱা নহয় মৃণাল শইকীয়া ডাঙৰীয়াই ভুলি গৈছে চাগে ভোট আপোনালোকে দিছে ঠিক আছে আপোনালোকে মিউনিচিপালিটি জিকিছে ঠিক আছে জিকিছে মানে অৰ্থটো এইটো হ'ল নেকি যে মানুহে আপোনাক আশীৰ্বাদ দিছে আৰু এইটো পক্ষান্তৰত আপোনালোকে মানুহক আশীৰ্বাদ দিছে এই গেছৰ দামটো বঢ়াই কেনে ডিজেলৰ দামটো বঢ়াই কেনে এইটো এনেকুৱা এটা পৰিৱেশ হৈছে সেইটো কাৰণে আচলতে মানুহেতো ভোট দি আছে সিহঁতে গম পোৱা নাই আগন্তুক দিনত আপুনি চাব যে মানুহৰ যে ক্ষোভ যিটো গেহুৰ দাম বাঢ়িছে গোটেইকেইটা দাম বাঢ়িছে এই যে মূল্যবৃদ্ধি যিখিনি হৈ আছে আৰু যে আজি প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বাঢ়িছে এই যে যিখিনি পৰিৱেশ যিটো সৃষ্টি কৰিলে এইটো কাৰণে মই ভাবোঁ বাজেট সিহঁতে কৰি আছে ঠিক আছে কিন্তু সাধাৰণ মানুহৰ কাৰণে গৰীব মানুহৰ কাৰণে একদম অসহায় মানুহৰ কাৰণে একো স্কিম লোৱা নাই আৰু তাৰ কাৰণে আজি বেলেগ গভৰ্ণমেণ্টে যদি কৰিব পাৰে আমাৰ গভৰ্ণমেণ্টে কৰিব নোৱাৰে কিন্তু আমি যেতিয়া এইবোৰ প্ৰশ্ন কওঁ তেতিয়া সিহঁতে কৈ দিয়ে আৰু যে মানদণ্ডৰ কথা আগন্তুক দিনত অসমৰ ৰাইজে ইহঁতৰ মানদণ্ড দেখাব আৰু